হয় দৰ্শক স্বাগতম জনাইছোঁ কৌন বনেগা কৰ'ৰপতিলৈ। আমাৰ ইয়াত দুজন পণ্ডিত উপস্থিত আছে আৰু তেওঁলোকক প্ৰশ্ন সোধা যাব আৰু যোনে জিকে তেওঁ আজি 5 কোটি টকা লৈ যাব পাৰিব। আপোনালোক সকলো ৰেডি আছেনে? আছো। তো প্ৰথমে আমি বাতিলাললৈ এটি প্ৰশ্ন আগবঢ়াবলৈ সুধিছোঁ। বাতিলাল, তো আপুনি কওক প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? দ্বিতীয় বিশ্বযুদ্ধৰ আগত। দ্বিতীয় বিশ্বযুদ্ধৰ আগত? কি কয় আপুনি? মাকচকলাই প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছে তাকে সুধিছে। দ্বিতীয় বিশ্বযুদ্ধৰ আগত হোৱা নাই যে কেতিয়া হৈছিল? মাৰে জন্মদিন হৈছিল। কেনেকৈ দেখোন আপুনি? কি কেনে কৰে মোক 5 কোটি টকা দিবি নাই এতিয়া? এতিয়া হোৱা নাই। তো এইবাৰ আমি আহিছোঁ ভোজৰ মাজলৈ। তো ভোজৰ আপুনি কওক। এক সুধিছিলোঁ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল, এতিয়া আপুনি কওক দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধৰ পিছত। কি মানুহ পাল্লাক কৰিলে, ইও যায় একে ওলালে। হয় ধৰক আপোনালোকে শুনিলে কি দুটা মূৰ্খ পণ্ডিত, চৰি মহাপণ্ডিত পাইছোঁ মই। তো এইবাৰ মই বাতিলাললৈ দ্বিতীয় প্ৰশ্নটো আগবঢ়াইছোঁ। তো বাতিলাল, আপুনি কওক মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? মহাত্মা গান্ধীৰ জন্ম কেতিয়া হ'ব পাৰে বাৰু? এইটো প্ৰশ্ন মই নাজানো, আপুনি মাককে সোধক, মাকে গম পাব দে। কি পাল্লাক কৰিলে মই আজি? মাকে বোলে দেউতাকৰ লগত অলপ বিজি আছে, তো আমি পিছত সুধি আছোঁ। আচ্ছা, এইবাৰ মই ভোজলৈ দ্বিতীয় প্ৰশ্নটো আগবঢ়াইছোঁ। আপুনি কওক মহাত্মা গান্ধীৰ দেউতাকে কাক বিয়া কৰাইছিল? মহাত্মা গান্ধীৰ মাকক বিয়া কৰাইছিল। এইটো কিবা সুধ বেলেগ প্ৰশ্ন নেকি? আজি এনটোৰ লগত থাকিলে মোৰ মাথাটো চেঞ্জ হ'ব যে আজি হৈছি আৰু মই ক'ত যি পঢ়িলোঁ। আপুনি ঠিকে কৈছে, তেওঁ মাককে বিয়া কৰাইছিল। তো বাতিলাল, আপোনালৈ মই তৃতীয় প্ৰশ্নটো আগবঢ়াইছোঁ। আপুনি কওক ধৰি লোৱা এটা শৰাইত 5টা আম আছিল, তাৰে 3টা মই খালোঁ, বাকী কেইটা থাকিব? এটাও নাথাকে। কেনেকৈ হে? আম দেখিলি আৰু মই চাই থাকিম নে? আপুনি যে কি কয়, খাই পেলাম। কি কয় আপোনাক মই আমকেইটা খাবলৈ কোৱা নাই, মই প্ৰশ্নটোহে কৈছোঁ, ধৰি ল'ব দিছোঁ। কি ধৰি লোৱা? শৰাইত আৰু আম থাকিলে থ'ব পাৰি নেকি? খাব লাগবয়ে, সেইটো সৰু কথা। মই আপোনাক ধৰিয়ে ল'ব দিছোঁ, আচলকৈ কোৱা নাই। কি আচল কয়? ধৰিব লাগে আম আছে নেকি? কৈ আমে নাই একাতে। দে মোৰে ভুল আছিলে, আগলৈ মই আম আনি পেলাই আপোনাক ধৰিব দিম, হ'বনে? গুড। আজি মোৰ মাথাটো চেঞ্জ হ'ল, হৈছি আৰু 5 কোটি লাগে তহঁতো ৰবা মাকচলা, 5 পইচা এটা নেথাও। কি ভাবি আছে আপুনি? নাই মই ভাবি আছোঁ মানে এনেকুৱা টেলেণ্টেড মানুহৰ কাৰণে 5 কোটি টকাটো বহুত কম হৈছে। আমি হয়ে না স্মাৰ্ট। তো বুজাব এইবাৰ আপুনি কওক। এটা পাচিত 5টা মাছ আছিল, তাৰে 5টা মৰি থাকিল, কেইটা থাকিব? এটাও নাথাকে। কেনেকৈ হে? আপুনি এইটো কথাও নাজানে? পচা মাছ কোনোবাই ঘৰত ৰাখব নেকি? পচাৰ পিছত এনেও মাছকেইটা পেলাই দিব বস্তিত। আপোনাক আকৌ কোনে পেলাই দিব ক'লা হা? কি পেলাই দিব? আপুনি কওকচোন, আপোনাৰ ঘৰত যদি পচা মাছ থাকে আপুনি পেলাই নেদি খাব নেকি? মই নাখাওঁ দে, মোৰে ভুল হৈছে, আপোনাৰ শুদ্ধ। শুদ্ধ হ'বয়ে, আমি টেলেণ্টেড কথা। আপুনি নিজে প্ৰশ্ন উত্তৰ নোৱাৰে আৰু আমাৰ মাথা খাই আছে আপুনি তেতিয়াৰ পৰা তহঁত দুটাৰ কথা মই বহুত সহ্য কৰি আছোঁ আৰু নহ'ব। এবাৰ উঠ বোলে কৈছোঁ। মোৰ 5 কোটি টকা কৈ। 5 কোটি টকা লাগে তোক, মাক চকলাই 5 পইচা নাপা। এবাৰ উঠ, বাপৰে ষ্টুডিয়াম আছে তই। বেছি লেবেল নেথবি। এবাৰ উঠ, গলত নিদিবাতে উঠ তই। আৰু তই কি চাইছা, তোক এক্সট্ৰাকৈ ক'ব লাগিব, উঠ। দাদা, সিটো গ'লে 5 কোটি টকাটো মুখাই দিয়ক। মাক চকলাই ইয়াৰ লোভ নাথাকে, উঠ নে তোকো গলত টিপব লাগিব। দে হ'ব দে গেছি দিয়ক, ইমান বকবে নাংগে। তেতিয়াৰ মাথা খাই আছে, এটা প্ৰশ্ন উত্তৰ দিব পৰা নাই, তাক 5 কোটি টকা লাগে। হয় দৰ্শকসকল, আজি আমি এই অনুষ্ঠানটো সামৰিছোঁ। সপ্তাহত আকৌ মাতিম, ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব। সপ্তাহত আকৌ কৌন বনেগা কৰ'ৰপতি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।